আজি অকস্মাতে আমি গম পাওঁ এই 12 মাইলত যে চিমেণ্ট ফেক্টৰী হৈছে ইয়াত আমাৰ ট্ৰাইবেল মানুহ কাম কৰি আছে। ইয়াত বিভিন্ন বড়ো জনগোষ্ঠী, কাৰ্বি জনগোষ্ঠী, গাৰো জনগোষ্ঠী, তিৱা জনগোষ্ঠীৰ মানুহ ল'ৰা কাম কৰি আছে। আজি তেখেতসকলক মজুৰি দিয়াৰ বিনিময়ত যি অত্যাচাৰ কৰিলে ইয়াত কেতিয়াও সহ্য কৰা নহ'ব। ঠিকাদাৰ, ইয়াৰ মেনেজাৰ সব এৰেষ্ট হ'ব লাগিব, ইয়াৰ উচিত বিচাৰ হ'ব লাগিব। আৰু বিচাৰ যদি নহয় এই কোম্পানীক আমি ভৱিষ্যতৰ কাৰণে বন্ধ কৰি দিয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম। সোধপোছত কিমান অগ্ৰগতি হয়, আইনে কিমানখিনি তেখেতসকলক শাস্তি দিয়ে, ইয়াৰ ওপৰত আমাৰ নিৰীক্ষণ থাকিব। আৰু যদি উচিত বিচাৰ নহয় তেনেহ'লে আমি ডিমৰীয়াৰ সকলো জাতীয় সংগঠনে ইয়াৰ কাৰণে আগন্তুক সময়ছোৱাত জোৰদাৰ আমি আন্দোলন কৰিবৰ কাৰণে বাধ্য থাকিম। সোণাপুৰৰ 12 মাইলত উত্তপ্ত পৰিস্থিতি। স্থানীয় শ্ৰমিকৰ ওপৰত বণিক গোষ্ঠীৰ দপদপনি। দৰমহা বিচৰাৰ বাবে শ্ৰমিকক প্ৰহাৰৰ অভিযোগ। কাৰখানা বন্ধ কৰি দিলে ক্ষুব্ধ ৰাইজে। সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত 12 মাইলৰ KR এছ'চিয়েট ক্লিংকাৰ নামৰ ক্লিংকাৰ প্ৰস্তুত কৰা এটা উদ্যোগত কৰ্মৰত 7জনকৈ স্থানীয় জনজাতীয় শ্ৰমিকক দৰমহা বিচৰাৰ বাবে প্ৰহাৰ কৰাৰ অভিযোগ উদ্যোগটোৰ কৰ্মচাৰীৰ বিৰুদ্ধে, যাৰ পৰিপ্ৰেক্ষিতত জাঙুৰ খাই আজি উঠে স্থানীয় ৰাইজ তথা ডিমৰীয়া জনজাতীয় দল সংগঠনসমূহ। আৰু আজি উক্ত উদ্যোগটোত উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে উদ্যোগটোৰ মূল গেটখন তলা লগাই দিয়ে। আনহাতে এই ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ নকৰালৈ উদ্যোগ বন্ধ থাকিব বুলি হুংকাৰ প্ৰদান কৰে স্থানীয় ৰাইজ তথা কাৰ্বি ষ্টুডেণ্ট ইউনিয়ন, লগতে ডিমৰীয়াৰ জনজাতীয় দল সংগঠনসমূহৰ নেতৃবৰ্গৰ। আজি অকস্মাতে আমি গম পাওঁ এই 12 মাইলত যে চিমেণ্ট ফেক্টৰী হৈছে ইয়াত আমাৰ ট্ৰাইবেল মানুহ কাম কৰি আছে। ইয়াত বিভিন্ন বড়ো জনগোষ্ঠী, কাৰ্বি জনগোষ্ঠী, গাৰো জনগোষ্ঠী, তিৱা জনগোষ্ঠীৰ মানুহ ল'ৰা কাম কৰি আছে। আজি তেখেতসকলক মজুৰি দিয়াৰ বিনিময়ত যি অত্যাচাৰ কৰিলে ইয়াত কেতিয়াও সহ্য কৰা নহ'ব। ঠিকাদাৰ, ইয়াৰ মেনেজাৰ সব এৰেষ্ট হ'ব লাগিব, ইয়াৰ উচিত বিচাৰ হ'ব লাগিব। আৰু বিচাৰ যদি নহয় এই কোম্পানীক আমি ভৱিষ্যতৰ কাৰণে বন্ধ কৰি দিয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। আজি কি কৰিলে আপোনালোকে? আজি আমি ইয়াত তালা বন্ধৰ কাৰ্যসূচী কৰিলোঁ। গোটেই ডিমৰীয়াৰ গোটেই আমাৰ জাতীয় সংগঠন, ট্ৰাইবেল জাতীয় সংগঠনসমূহ আহিছে, ভাল লাগিছে। মই ইয়াৰে ল'ৰা, ইয়াৰে মানুহ, গতিকে তেখেতসকলৰ যি সহায় সহযোগ পাইছোঁ মই তেখেতসকলক চবক ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ বিচাৰ নোহোৱা পৰ্যন্ত তেখেতসকলৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ। কেতিয়া মাৰিলে? ৰাতি যোৱাকালি 3টা বজাত শ্ৰমিক এজনক ৰাতি 3টা বজাত মাৰা অধিকাৰ তেখেতে ক'ত পালে? এজন ঠিকাদাৰ মানুহে বা তেখেতসকলৰ যি পৰিচালনা কমিটিৰ মানুহে আমাৰ ট্ৰাইবেল ল'ৰাক, এই ডিমৰীয়া ট্ৰাইবেল বেল এণ্ড ব্লক হয়, গতিকে ইয়াত ট্ৰাইবেল মানুহক ওপৰত অত্যাচাৰ কৰা অধিকাৰ তেখেতসকলে ক'ত পালে? ইয়াৰ আমাক জবাব লাগে, ইয়াৰ উচিত বিচাৰ লাগে। কেইজনক প্ৰহাৰ কৰা হৈছিলে? 7জন মানুহক আমি এতিয়ালৈ যিখিনি গম পাইছোঁ 7জন মানুহক প্ৰহাৰ কৰা হৈছে। গতিকে এই 7জনৰ উচিত বিচাৰ হ'ব লাগিব। কিয় মাৰিলে, কি দুখ আছিল? যদি আমাৰ ল'ৰাৰ কিবা দুখ আছে আমাৰ ক'ব লগা নাই, কিন্তু দুখ নোহোৱাকৈ আমাৰ ল'ৰা কিয় অত্যাচাৰ কৰিব, কিয় মাৰপিট কৰিব, ইয়াৰ উচিত বিচাৰ লাগে। এই সন্দৰ্ভত লিখিত অভিযোগ দিছে নেকি আপোনালোকে? লিখিত অভিযোগ নিশ্চয় হ'ব, আমাৰ ফালৰ পৰা হ'ব, কিন্তু তেখেতসকলৰ পৰাও ব্যক্তিগত হিচাপে ইতিমধ্যেই লিখিত অভিযোগ দিয়া হৈছে। আৰু আমি জানিব পাৰিছোঁ যে তেখেতসকলৰ যি পৰিচালনা কমিটি এই কোম্পানীৰ, তেখেতসকলক কিছু ব্যক্তিক থানালৈকে মাতি নি কিছু সোধপোছ চলি আছে। গতিকে আমি সন্তুষ্ট নোহোৱালৈকে এই সোধপোছত কিমান অগ্ৰগতি হয়, আইনে কিমানখিনি তেখেতসকলক শাস্তি দিয়ে, ইয়াৰ ওপৰত আমাৰ নিৰীক্ষণ থাকিব। আৰু যদি উচিত বিচাৰ নহয় তেনেহ'লে আমি ডিমৰীয়াৰ সকলো জাতীয় সংগঠনে ইয়াৰ কাৰণে আগন্তুক সময়ছোৱাত জোৰদাৰ আমি আন্দোলন কৰিবৰ কাৰণে বাধ্য থাকিম। হয়, আপোনালোকৰ আগত অতিকৈ দুৰ্ভাগ্য বিষয় এটা জনাব ওলাইছোঁ। যোৱাকালি প্ৰায় সন্ধিয়াত আমাৰ ইয়াৰে এই যিটো ফেক্টৰী আমি তলা মাৰিলোঁ, আপোনালোকৰ সন্মুখত যিটো তলা মাৰিলোঁ, এই তলা মাৰা ফেক্টৰীটোৱে হেনো যোৱাকালি আমাৰ ইয়াত কাম কৰি থকা কৰ্মচাৰীক 7জন ব্যক্তিক দৰমহা বিচাৰিব আহিছিল। আৰু দৰমহা দিয়াৰ যিটো বিনিময়টো খোজাৰ সময়ত মানে তেখেতসকলে কি ক'লে, দৰমহা নিদি উল্টাকৈ সিহঁতক মাৰধৰ কৰে আৰু মাৰধৰ কৰি অত্যাচাৰ বোধ কৰিলে। আৰু সেই যিটো ঘটনা আজি আমি আবেলি প্ৰায় 2টা বজাত শুনা পালোঁ। আৰু শুনা পোৱাৰ লগে লগে আমি ডিমৰীয়াত বিভিন্ন জনজাতীয় সংগঠনসমূহ উপস্থিত হৈছোঁ। আৰু সমগ্ৰ এই ক্ষেত্ৰত আমি ধিক্কাৰ জনাইছোঁ। এইকাৰণে ধিক্কাৰ জনাইছোঁ, ডিমৰীয়াৰ জলবায়ু, ডিমৰীয়াৰ পানী খাই তেখেতসকলে বণিক গোষ্ঠীয়ে ব্যৱসায় কৰিব। আৰু এই বণিক গোষ্ঠীসকলে আমাৰ জনজাতীয়সকলক, খিলঞ্জীয়াসকলক অত্যাচাৰ কৰি
দৰমহাৰ বিনিময়ত মাৰ ধৰ কৰিব কোনো কাৰণতে মানি ল'ব নোৱাৰিম। এই ক্ষেত্ৰত আমি যে আপোনালোকৰ সন্মুখত তলা মাৰিলোঁ, এই কাৰ্যসূচী অব্যাহত থাকিব যেতিয়ালৈকে আমাৰ এই যিটো উত্তৰ, যিটো মাৰ ধৰ কৰিলে এই মাৰ ধৰ উত্তৰটো মালিক পক্ষই আহি আমাৰ সন্মুখত দিব লাগিব, আৰক্ষী বিষয়াক সন্মুখত দিব লাগিব। যেতিয়ালৈকে উত্তৰ নাপাম তেতিয়ালৈকে এই ফেক্টৰী বন্ধ থাকিব। প্ৰহাৰ কৰা ব্যক্তিকেইজনক ইতিমধ্যে কি গ্ৰেপ্তাৰ কৰা হৈছে নেকি? হয়, 2জনৰ ব্যক্তি প্ৰসাৰ মানে যিসকল ব্যক্তি প্ৰায় 20জনমান মানুহ মাৰিছিল বুলি শুনিছোঁ, আৰু এই 20জনমান মানুহৰ ভিতৰত 2জন মানুহ গ্ৰেপ্তাৰ কৰা বুলি জনাইছে। তথাপিতো আমি সন্তুষ্ট নহয়, এইকাৰণে সন্তুষ্ট নহয় 20জন মানুহ 7জন মানুহ মাৰিছে আৰু 2জনক গ্ৰেপ্তাৰ কৰিব, আমি তাক কোনো কাৰণতে সন্তুষ্ট হ'ব নোৱাৰিম। এই প্ৰহাৰ কৰা ব্যক্তিকেইজন কি পদত নিয়োজিত হৈছিলে? এই ক্ষেত্ৰত আমি সম্পূৰ্ণ জ্ঞাত নহয় যদিও আমি এই ফেক্টৰীৰ মালিক পক্ষ বুলি জানো, মালিক পক্ষৰ ঠিকাদাৰ বুলি জানো। এইকাৰণে আমি জনাইছোঁ যে কোনো যি ঠিকাদাৰ নহওক বা যি লেবাৰ্ছ ঠিকাদাৰে নহওক, তেখেতসকলে যি উত্তৰ দিব লাগিব আমাৰ এই সন্মুখত দিব লাগিব। যেতিয়ালৈকে উত্তৰ নাপাম তেতিয়ালৈকে আমাৰ এই ফেক্টৰী বন্ধ থাকিব। হয়, আপোনালোকৰ আগত অতিকৈ দুৰ্ভাগ্য বিষয় এটা জনাব ওলাইছোঁ। যোৱাকালি প্ৰায় সন্ধিয়াত আমাৰ ইয়াৰে এই যিটো ফেক্টৰী আমি তলা মাৰিলোঁ, আপোনালোকৰ সন্মুখত যিটো তলা মাৰিলোঁ, এই তলা মাৰা ফেক্টৰীটো হেনো যোৱাকালি আমাৰ ইয়াত কাম কৰি থকা কৰ্মচাৰীক 7জন ব্যক্তিক দৰমহা বিচাৰিব আহিছিল, আৰু দৰমহা দিয়াৰ যিটো বিনিময়টো খোজাৰ সময়ত মানে তেখেতসকলে কি ক'লে, দৰমহা নিদি উল্টাকৈ সিহঁতক মাৰধৰ কৰে আৰু মাৰধৰ কৰি অত্যাচাৰবোধ কৰিলে। আৰু সেই যিটো ঘটনা আজি আমি আবেলি প্ৰায় 2টামান বজাত শুনা পালোঁ, আৰু শুনা পোৱাৰ লগে লগে আমি ডিমৰীয়াত বিভিন্ন জনজাতীয় সংগঠনসমূহ উপস্থিত হৈছোঁ, আৰু সমগ্ৰ এই ক্ষেত্ৰত আমি ধিক্কাৰ জনাইছোঁ। এইকাৰণে ধিক্কাৰ জনাইছোঁ, ডিমৰীয়াৰ ডিমৰীয়াৰ পানী খাই তেখেতসকলে বণিক গোষ্ঠীয়ে ব্যৱসায় কৰিব, আৰু এই বণিক গোষ্ঠীসকলে আমাৰ জনজাতীয়সকলক, খিলঞ্জীয়াসকলক অত্যাচাৰ কৰি দৰমহাৰ বিনিময়ত মাৰ ধৰ কৰিব কোনো কাৰণতে মানি ল'ব নোৱাৰিম। এই ক্ষেত্ৰত আমি যে আপোনালোকৰ সন্মুখত তলা মাৰিলোঁ, এই কাৰ্যসূচী অব্যাহত থাকিব যেতিয়ালৈকে আমাৰ এই যিটো উত্তৰ, যিটো মাৰ ধৰ কৰিলে এই মাৰ ধৰ উত্তৰটো মালিক পক্ষই আহি আমাৰ সন্মুখত দিব লাগিব, আৰক্ষী বিষয়াক সন্মুখত দিব লাগিব। যেতিয়ালৈকে উত্তৰ নাপাম তেতিয়ালৈকে এই ফেক্টৰী বন্ধ থাকিব। প্ৰহাৰ কৰা ব্যক্তিকেইজনক ইতিমধ্যে কি গ্ৰেপ্তাৰ কৰা হৈছে নেকি? হয়, 2জনৰ ব্যক্তি প্ৰসাৰ মানে যিসকল ব্যক্তি প্ৰায় 20জনমান মানুহ মাৰিছিল বুলি শুনিছোঁ, আৰু এই 20জনমান মানুহৰ ভিতৰত 2জন মানুহ গ্ৰেপ্তাৰ কৰা বুলি জনাইছে। তথাপিতো আমি সন্তুষ্ট নহয়, এইকাৰণে সন্তুষ্ট নহয় 20জন মানুহ 7জন মানুহ মাৰিছে আৰু 2জনক গ্ৰেপ্তাৰ কৰিব, আমি তাক কোনো কাৰণতে সন্তুষ্ট হ'ব নোৱাৰিম। এই প্ৰহাৰ কৰা ব্যক্তিকেইজন কি পদত নিয়োজিত হৈছিলে? এই ক্ষেত্ৰত আমি সম্পূৰ্ণ জ্ঞাত নহয় যদিও আমি এই ফেক্টৰীৰ মালিক পক্ষ বুলি জানো, মালিক পক্ষৰ ঠিকাদাৰ বুলি জানো। এইকাৰণে আমি জনাইছোঁ যে কোনো যি ঠিকাদাৰ নহওক বা যি লেবাৰ্ছ ঠিকাদাৰে নহওক, তেখেতসকলে যি উত্তৰ দিব লাগিব আমাৰ এই সন্মুখত দিব লাগিব। যেতিয়ালৈকে উত্তৰ নাপাম তেতিয়ালৈকে আমাৰ এই ফেক্টৰী বন্ধ থাকিব। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট কাৰ্বি লাইভ।